নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 24 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 9 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:42 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14 আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে শুক্লা চতুৰ্দশী তিথি। আজি নৱজাতক ৰাশি হ'ব ধনু ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 5, শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জান হওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত পদোন্নতি লাভ কৰিব। ধন সম্পত্তি আজি আপোনালোকৰ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ শত্ৰু বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মত সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ ব্যয় বাঢ়িব পাৰে। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে। ধন সম্পত্তি আজি আপোনালোকৰ সামান্য ক্ষয়ক্ষতি হ'ব পাৰে। যদিও আজি বিবাহিত ব্যক্তিসকলৰ কিন্তু সন্তানৰ পৰা সুখ শান্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। আজি আপোনালোকৰ সৌভাগ্যৰ উদয় হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনটো সামান্য কিন্তু বিষণ্ণ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি বাঢ়িব। ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে আনৰ অবিশ্বাসী হ'ব পাৰে কৰ্মক্ষেত্ৰত। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত যশস্য বাঢ়িব। লগতে আজি আপোনালোকৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা ভংগ হ'ব পাৰে। লগতে আজি আপোনাৰ দূৰ ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যা আহৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় বাণিজ্যত খুব সফলতা লাভ কৰিব পাৰিব। প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ প্ৰশংসা লাভ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন সম্পত্তি আহিব। যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো খুবেই ভাল হ'ব। লগতে আজি আপুনি মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব। লগতে আজি আপোনাৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। লগ বন্ধুৰ আজি আগমন হ'ব আজি আপোনালোকৰ ঘৰলৈ বা লগ বন্ধুৰ সান্নিধ্য লাভ কৰিব। লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।